हेलो गाइज गुड मर्निंग কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো একচুয়ালি আজি একদম যোগা সেশনৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছো মানে ঠাইত যাবলগীয়া আছে সেইকাৰণে আৰু ঠাণ্ডা লাগিছে ন অলপ অলপ এতিয়া মানে জিমত গৈ পেলাই এক্সাৰসাইজ কৰিবলৈ একেবাৰে মন নাই তো ভাবিছো ইয়াতে কিবা কিবি অকমান কৰো তাতে আকৌ বিয়া এখন খাবলৈ যাম আজি বিয়া খাবলৈ যাম আমি নলবাৰী মানে মোৰ লগৰ ছোৱালীৰ বাইকৰ বিয়া তো ভাবিছো আপোনালোককো লগত লৈ যাম বিয়া খাবলৈ তেতিয়া হলে বলক মই দিনটো কেনেকৈ কি কৰো ক'ত কেনেকৈ গৈ আছো আপোনালোকক দেখাই আছো এয়া পুৰা আমাৰ ৰান্ধনী আজি কামত লাগি গৈছে আজি মানে পুৰা মোক টাইম দিব বোলে ন কি বনাইছা এইটো তোমাৰ কণীৰে কিবা এটা বনাই আছো ডিছটো নাম নাজানো কণী কিবা মানে কণীটো প্ৰথমতে বইল কৰি লৈছো এয়া কিবা পিয়াজ যদি কণী ভাজিব এইটো তাৰ নিজৰ হেৰি ডিছ আৰু এই দেখিছেনে কিচেনত বাচন কেনেকৈ ক'ত ভগৱান কি কৰিছে একো নাই কেতিয়াবা কৰিব দিবও লাগে পুৰা একেবাৰে অৱস্থা বেয়া কৰি থৈ দিছে আজি খোৱাৰহে কথা আৰু কিমান টাইম লাগে তোমাৰ আৰু বাপৰে এইজনীৰ লগত ক'ৰবাত যাম বুলি ক'লে মই 1 ঘণ্টা কাপোৰ পিন্ধি ৰেডি হৈ থাকিব লাগে মোৰ আকৌ ক'ৰবাত যোৱাৰ টাইমত ঘড়ী পিন্ধাৰ সময়ত সদায় প্ৰব্লেম আগৰ পৰাই নাজানো কিয় বা ঘড়ীটো পিন্ধিলে কেতিয়াবা পৰিব কিবা হ'ব এতিয়া পিছে আৰু গলকে পিন্ধাই দিবলৈ দিওঁ নহ'লে মোৰ বৰ ভয় লাগি থাকে ঘড়ীটো পৰি ভাঙি যাব বুলি এয়া দেখিছে একেবাৰে চিম্পলকৈ যোৱা ল'ৰাজন একেবাৰে ষ্টাইল তাত চুলি তুলি উঠাই আছে দেখিছেনে একেবাৰে বাপৰে হেল্ল' গাইজ এয়া আমি পুৰা ৰেডি হৈছোঁ এয়া গৈ আছোঁ একদম চিম্পল পিন্ধিছোঁ কেঁচা সোণে পিন্ধিছোঁ যিহেতু বহুত দূৰলৈকে যাম ন এতিয়া বেছি আৰু সোণৰ নেকলেছ এনেকৈ পিন্ধি থাকিব একেবাৰে মন নগ'লে আৰু জাৰ্ণি কৰিম ন মোৰ জাৰ্ণি কৰোঁতে এনেও গোটেইবিলাক হেৰি হৈয়ে যাব বিয়াৰ ঘৰ পোৱালৈকে তো এয়া আমাৰ হিৰো একেবাৰে ৰেডি তেতিয়াহ'লে বলক আজি গৈ আছোঁ আপোনালোকক দেখাই আছোঁ জাৰ্ণিটো কেনেকুৱা কি হয় তো তেতিয়াহ'লে বলক কেতিয়া যাম পামেই চাগে আমি কেতিয়াবাই যাব লাগিছিলে বহুত বেছি দেৰি হৈ গ'ল একো নাই লাহে লাহে গৈ থাকোঁ ন এয়া দেখিছে পুৰা যাম গুৱাহাটীততো যাম ইয়াতেও দেখিছেনে বাপৰে এইখিনি কি কয় হাজো পাৰ হৈ আহিলোঁ ন এয়া হৈছে মোৰ ফ্ৰেণ্ড জ্যোতিমালা তাইৰ বাইকৰ বিয়া খাবলৈ আজি আহিছিলোঁ মই অহালৈকে তাই একেবাৰে ৰেডিয়ে হোৱা নাই জবৰদস্তি আনি পেলাই বহাই দিছোঁ তাইক মানে মই কৈছোঁ নাই ওলাবই লাগিব তই ভালকৈ দেখিছেনে তাইক একেবাৰে কথা পেকাৰকৈ কৈ থাকিব খালী মানে যে কাপোৰযোৰ ভালকৈ পিন্ধিব লাগে এইবিলাক নাই আৰু বনশ্ৰী যায় মোক মাত দিব আহি পেলাই সেইফালে গুচি গ'ল বিয়াখনত কিন্তু আহি আজি সঁচাকৈ বহুত ভাল লাগিছিলে আমাৰ দুজনীৰে পূৰা কমন ফ্ৰেণ্ড কিছুমানো আমি লগ পালোঁ বাপৰে কটন কলেজত পঢ়া দিনৰে পৰা একেবাৰে আমাৰ আজিলৈকে 10 বছৰৰ ফ্ৰেণ্ডশ্বিপ মানে তাই একেই আছে দেই হেল্ল' গাইজ গুড মৰ্ণিং কালি আৰু ৰাতি এনেকৈ আৰু বাকী সময়খিনি ভিডিঅ' কৰি থকা নহ'ল একেবাৰে বহুত বেছি মানে একদম টায়াৰ্ড হৈ গৈছিলোঁ দুইজনে আৰু ভালো লাগিছিলে একচুৱেলি জাৰ্ণিটো ভালো লাগিলে তো তেতিয়াহ'লে বলক আজি দিনটো আৰম্ভণি কৰোঁ এক্সাৰচাইজ কৰিব গৈ আছোঁ আকৌ এঠাইত যাব লাগিব মানে আমাৰ গুগলুজনীক মানে কিবা আজি ভেকচিনেশ্যন ডে আছে তো তাতেও তাইক লৈ যাব লাগিব তো দিদুৰ লগত যাম আৰু এনেই অকণমান ভাল লাগে তাইৰ লগত থাকি পেলাই এনেকৈ তো যিহেতু ফাৰ্ষ্ট হয় চাওঁ কান্দে নে নাকান্দে কি কৰে তাই তো তেতিয়াহ'লে বলক দিনটোৰ ফালে আগবাঢ়ো আজি গ'লো যিহেতু ৰাতিপুৱাই ওলাই গৈছিলে কিবা কামত মই আৰু একেবাৰে ৰিক্সা জিন্দাবাদ বুলি দিদুৰ ঘৰ পালোগৈ এয়া আমাৰ দিদুক দেখিছে আগৰ ভিডিঅ' যিবিলাকে চাইছে গমেই পাইছে মানে ক'ৰবাত ওলাই আহিলেই হ'ল আৰু দেই গাড়ীখন ৰখাই বজাৰ কৰাৰ মানে তাইৰ সেইটো থাকিবই মানে আৰু দেই তাইক দেখিছেনে গুগলুজনীক আমাৰ
একদমেই আমনি কৰা নাছিলে যদিও তাই ভেকচিন লৈছিলে এয়া গুগলুজনীক দেখিছে কৰবাত তাইক উলিয়াই আনিলে ইমান ফূৰ্তি পায় এফালে ইনজেকশ্যনৰ তিনিটা হান খালে তাৰ পিছতো তাই কন্দা নাই দেই আজি আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' তেতিয়াহ'লে ইমানেই আছিলে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়ালৈ আপোনালোকে হেল্ডি থাকক আৰু হেপ্পী থাকক